পিঠাগুড়িৰ কাৰণে চাউল তিয়াইছিলোঁ, এয়া টুকি ল'লোঁ। এতিয়া ইয়াকে গুড়া কৰিম। পিঠাগুড়ি চালি আছোঁ। সিজোৱা পিঠা বনাম। এয়া পিঠাগুড়ি মই খুন্দি ভাজি লৈছোঁ অলপ। এয়া নাৰিকল কাটি ৰুকি লৈছোঁ আৰু এয়া লৈছোঁ মিঠৈ। এইখিনি একলগ কৰি গুলি ল'ম। মই এইখিনি লগ কৰি ল'লোঁ। মিঠৈ, পিঠাগুড়ি, নাৰিকল আৰু ছ'ডা 1 চামুচ দি দিম। দি এইখিনি মিলাই ল'ম। মই এইখিনি একলগ কৰি মিলাই ল'লোঁ। মই এইখিনি মিলাই হৈ গ'লগৈ। ইয়াতে অলপ তিল দি দিম। তিলটো ভালে খাব লাগে তিল। মই বাতিকেইটাত অকণ অকণ তেল দি দিম। মই পানীখিনি আগতীয়াকৈ গৰম কৰি লৈছোঁ। তাতে ষ্টেণ্ড এডাল দিছোঁ যাতে পানীটো ওপৰলৈ আহি ইয়াত যাতে নোসোমায়, তাৰ কাৰণে ষ্টেণ্ডডাল দি দিছোঁ মই। মই এতিয়া ঢাকি দিম। এইপিনে কলডিল সিজাই লৈ মিক্সিত পিচি লৈছোঁ। যিকোনো কৰি খাব পাৰি, পকৰা বনাই খাব পাৰি, যিকোনো কৰি খা। পিঠা হ'ল, ৰেডি হৈ গ'লগৈ। সিজোৱা পিঠা হৈ গ'ল।